आशा long live आदिवासी छात्र जनता जिंदाबाद आदिवासी छात्र जनता जिंदाबाद আমাক লাগে মাটির পাট্টা আমাক লাগে মাটির পাট্টা we want ST we want ST we want ST আমাক লাগে মাটির পাট্টা হয় আমি বিশেষকৈ হুদকম আদিবাসী ছাত্ৰ সন্থা জিৰাণ জিলা হিচাপে আমি এৰিয়া এতিয়া সজাগতা হবা আমি আয়োজন কৰিছো কাৰণ আপোনালোকে জানে যে আদিবাসীসকল দীৰ্ঘদিনীয়া এটা যেটো জ্বলন্ত সমস্যা জনজাতিকৰণ সেই জনজাতিকৰণ কিন্তু আজিলৈকে আমাক চৰকাৰে জনজাতিকৰণখন প্ৰদান কৰা নাই কাৰণ আমি যেতিয়া 2014 চনত মোদী চৰকাৰে তথা বিজেপি চৰকাৰে কৈছিল যে অসমত যদি বিজেপি চৰকাৰ গঠন কৰে আদিবাসীসকলৰ ভাল দিন আহিব তথা জনজাতিকৰণ দিয়া হ'ব কিন্তু হেকত চালো কেন্দ্ৰত তিনিটা টাৰ্মছ তেখেতসকলে চৰকাৰ চলাই আছে অসমত দুটা টাৰ্মছ তেখেতসকলে চৰকাৰ চলাই আছে তথাপিও আদিবাসীসকলৰ যেটো আদিবাসীসকলক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু আজিলৈকে পূৰণ কৰা নাই আৰু পূৰণ নকৰাৰ কাৰণে আজি সন্মুখত বিটিসি নিৰ্বাচন সেই বিটিসি নিৰ্বাচনত তেখেতসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে বিজেপি এটা ৰণকৌশল তৈয়াৰ কৰিছে আমি দেখিলো বিজেপি চৰকাৰে বাৰম্বাৰ কিন্তু আমাৰ আদিবাসীসকলক প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে যাৰ ফলত আমি ভাবিলো হুদকম আদিবাসী ছাত্ৰ সন্থা আমি বিজেপিক যিকোনো প্ৰকাৰেৰে প্ৰটেষ্ট কৰিব লাগে তেখেতসকলক কোনো পৰ্যায়ত যাতে বিটিসি সরকার গঠন কৰিব নোৱাৰে তাৰ কাৰণে আমি জায়গায় জায়গায় সজাগতা প্রোগ্রাম ৰাখিছো আমি যেতিয়ালৈকে আমাৰ যেটো অধিকাৰ জনজাতিকৰণকে ধৰি এসটি কে ধৰি মাটিৰ পাটাকে ধৰি আমাৰ জাতীয় সমস্যা যেতিয়ালৈকে সমাধান নকৰে তেতিয়ালৈকে আমি কিন্তু তেখেতসকলক সমৰ্থন কৰাত নাই এটো স্পষ্ট কথা পৰমচ আমি 26তো আমি তেখেতসকলক এই অসমৰ পৰা উকুৰাই ফেলাই দিম বুলি আমি সিদ্ধান্ত লৈ আছো বিজেপি চৰকাৰে আপোনাৰ সাজনগোষ্ঠী এটা নামকৰণ দিছে অত্যন্ত মানে লাজৰ কথা এটা গছৰ পৰা জনজাতি হ'ব পাৰে নেকি জনগোষ্ঠী হ'ব পাৰে নেকি তেখেতসকলে পাৰে প্ৰকাৰে আমাক যাতে জনজাতিকৰণটো ফুলফিল নহয় নাইবা যেটো কাম কৰিব তেখেতসকলৰ ইচ্ছা নাই হেতু যাতে কৰিব মানে তেখেতসকলৰ দায় হাৰিব বিচাৰিছে যাৰ ফলত আজি আমাক জনগোষ্ঠী হিচাপে নামাকৰণ কৰে আৰু আমি আশা কৰিছিলো যেটো 2022 চনত 15 সেপ্টেম্বৰ তাৰিখে 5টা বিদ্ৰোহী সংগঠনৰ লগত পিচ একট হৈছিল আদিবাসী পিচ একট আমি আশা কৰিছিলো এই জনগোষ্ঠীটো উঠাই লব বুলি আমি আশা কৰিছিলো কিন্তু হেকত দেখিলো আজি 3 বছৰ এই সেপ্টেম্বৰ 15 তাৰিখ হলে 3 বছৰ হৈছে এডব্লিউডিসি গঠন কৰি দিছে কিন্তু এই আদিবাসী শব্দটো এতিয়া প্ৰয়োগ নকৰি আমাৰ কাষ্ট সাৰ্টিফিকেটত বিশেষকৈ এতিয়ালৈকে ইহতে জনগোষ্ঠী হিচাপে দি আছে এটো অন্তত আমাৰ আদিবাসী ৰাইজে হুকি নহয় মঠে হুকি নহয় যেতিয়ালৈকে আমাক আদিবাসী হিচাপে উৰা মুণ্ডা সন্তাল গোৰ খাৰিয়া হিচাপে কাষ্ট সাৰ্টিফিকেট নাইবা জাতি প্ৰমাণপত্ৰ নিদিয়ে তেতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে তুঙ্গ মানে আন্দোলন গড়ি তুলিব জায়গায় জায়গায় সাজনগোষ্ঠীটো দিল্লীত পুরা খাটি আহিছে বুলি কৈছে সেইসকলে পিছ একট কৰিছে হয় তেখেতসকলে মানে যেটো কথা কৈছিল আমাৰ আদিবাসীসকলক মানে এটা প্ৰতিশ্ৰুতি দিছিল আমাৰ যিবিলাক পিছ একট কৰিছিল যে 6 মাহৰ ভিতৰত জনজাতিকৰণ আমাৰ হৈ যাব আৰু জনগোষ্ঠীটো যেটো শব্দ আছে আমি দিল্লীত কাটি দিলো কিন্তু আজি 3 বছৰ হৈ গল তেখেতসকলে একই কৰিব পৰা নাই এটা দফা ইমপ্লিমেন্ট কৰিব পৰা নাই এটো লজ্জাজনক মানে আমি ভাবি আছো খুব মানে লজ্জা পাইছো তেখেতসকলে যে কি কৰি আছে এতিয়া এডব্লিউডিসি পায়
অকল তেখেতসকলে ৰাজ্যৰ লগত মানে চৰকাৰৰ লগত বহি নিজৰ ঘৰ সংসাৰৰ কাৰণে চিন্তা কৰি আছে না জাতিৰ কাৰণে চিন্তা কৰি আছে, কিন্তু আমি বুজিব পৰা নাই। কাৰণ যেতিয়ালৈকে তেখেতসকলে একত কৰিল, আমি ভাবিছিলো আমাৰ বিভিন্ন এৰিয়াত তেখেতসকলে ঘূৰিব, আমাৰ জাতীয় সমস্যাবিলাক মানে পইণ্ট আউট কৰিব, কিন্তু আজিলৈকে তেখেতসকলে আমাৰ আদিবাসী গাঁৱে ভূঞে তেখেতসকলে অহা নাই। তেখেতসকলে ক'ত থাকে, আমাৰ AWDC নেতাবিলাক ক'ত থাকে আমিও গম নাপাওঁ। খুব মানে কোনপিনে গতি কৰি আছে আমাৰ জাতিটো আমি বুজিব পৰা নাই। হয়, তেখেতসকলে বিজেপিত যোগদান কৰিছে, তো কি স্বাৰ্থত তেখেতসকলে যোগদান কৰিছে আমি নাজানো। আমিতো অনুভৱ কৰিছো নিজৰ মানে গাদীটো প্ৰটেকশ্যনৰ কাৰণে সিহঁতে যোগদান কৰিছে নেকি, তেনেকাহে আমাৰ সন্দেহ হৈছে। চবে ৰাজ্যই কৈ আছে নিজৰ মানে গাদীটো প্ৰটেকশ্যন কৰিবৰ কাৰণে কৰি আছে নেকি, কাৰণ আমি দেখা নাই যে তেখেতসকলে জাতিৰ কাৰণে কাম কৰাটো। তো আমি খুব মানে ধিক্কাৰজনক মানে এইবিলাক কাৰ্যত তেখেতসকলে লিপ্ত হৈছে। BTC নিৰ্বাচন চাওক, আমি BTC নিৰ্বাচনত আঞ্চলিক দলৰ বিশেষকৈ যোৱা দিনবিলাকত আমি দি আহিছো, আমাৰ মানুহে নাইবা আমি ছাপোৰ্ট কৰি আহিছো। কিন্তু আমি 17 বছৰ হাগ্ৰামা হাকলখন চালো আদিবাসীৰ কাৰণে। আপোনালোকে ঘূৰি আছে, আদিবাসীৰ কোনো গাঁৱত না পিচ ৰাস্তা আছে, না ভাল এটা কমিউনিটি হল আছে বহি পেলাই আলোচনা কৰিব, না কিবা আছে, একোই নাই। খালি আমাক ঠক, প্ৰতাৰণা আৰু প্ৰবঞ্চনা আৰু বিভিন্ন লোভ দেখাই পেলাই আমাৰ ভোটবিলাক লৈ লৈছে। আৰু UPPL চৰকাৰৰ তেখেতসকলেও আহিছিল 5 বছৰ পৰিৱৰ্তনৰ নামত। পৰিৱৰ্তন যিটো কথা কৈছিলে তেখেতসকলে, আমিও ভাবিছিলো হাগ্ৰামা চৰকাৰ যিহেতু কৰা নাই আমাৰ আদিবাসীৰ কাৰণে, 5 বছৰ তেখেতসকলক যদি জিকাই চৰকাৰ গঠন কৰিব পাৰো তেতিয়াহ'লে আমাৰ জাতিৰ কাৰণে কিবা এটা কৰিব বুলি আমি আশা কৰিছিল। কিন্তু 5 বছৰতো আমি চালো যিখিনি UPPL চৰকাৰে আমাৰ উন্নয়নৰ কাম কৰিব লাগিছিল তেখেতসকলেও কৰা নাই। সিদ্ধান্ত ল'ব আশাই নিশ্চয় সিদ্ধান্ত ল'ব, আৰু এনেকা সিদ্ধান্ত ল'ব, সিদ্ধান্ত লোৱাৰ আগতে আমাৰ প্ৰত্যেক এৰিয়াই সোমাই আছে, আমাৰ আদিবাসীৰ অপিনিয়ন লৈ আছে, আৰু তেখেতসকলক আহ্বান কৰি আছে আমি ইউনিটি হ'ব লাগে, ইউনিটি হৈ ফাইট কৰিব লাগে, যাক আমি চৰকাৰ বনাম যাতে আমাৰ অধিকাৰবিলাক কাঢ়ি আনিব পাৰো, তেনেকৈ আমি চৰকাৰ বনাম।